আজিকালি খুব ইউজ কৰা হৈ আছে ইটাটো আৰু ইটাটো কেনেকুৱা হয় আৰু কিমান মজবুত হয় আৰু ইয়াৰ বজাৰ মূল্য কিমান এই সকলো আজি মই এই ভিডিঅ'টোত দেখুৱাম আজি মই উপস্থিত হৈছোঁ দৰঙৰ খাৰুপেটীয়া নগৰস্থিত সিমেন্ট আৰু বালিৰে নিৰ্মাণ কৰা এখন ইটা ফেক্টৰীত আজি দেখুৱাম আপোনালোকক ফেক্টৰীত হাইড্ৰলিক মেচিনৰ জৰিয়তে কেনেকৈ নিৰ্মাণ কৰা হয় ইটা আসসালামু আলাইকুম নমস্কাৰ মই আজি উপস্থিত আছোঁ ৰূপালী এণ্টাৰপ্ৰাইজত আৰু আজি মই দেখুৱাম ASK মাৰ্কাৰ যেটো ইটা আছে হেতু ফেক্টৰীত মই আজি আহি উপস্থিত হৈছোঁ আজি মই আপোনালোকক দেখুৱাম এইটো ইটা কেনেকৈ বনোৱা হয় ঘৰ বনোৱা ক্ষেত্ৰত আপোনালোকে ইউজ কৰিব পাৰে না নাই আৰু এইটো ইটা ৰঙা ইটাতকৈ কিমান ভাল নে বেয়া সকলো আজি আপোনালোকক এই ভিডিঅ'ত মই দেখুৱাম এইটো ইটা বৰ্তমান মাৰ্কেটত বহুত চলি আছে দাম কিমান হয় আৰু এইটো ইটা ঘৰত ইউজ কৰিব পাৰে না নাই এটো সবিশেষ জানিম মই আজি আপোনালোকে চাই থাকিব এই ভিডিঅ'টো সকল আপোনালোকৰ মনত হয়তো সন্দেহ থাকিব পাৰে যে এইটো ইটাৰে আমি ঘৰ বনাব পাৰে নে নোৱাৰে গতিকে মই দেখুৱাই আছোঁ অলৰেডি ইয়াত ঘৰ বনোৱা হৈ আছে গতিকে মই হেইটোৱে দেখুৱাই আছোঁ আজি আপোনালোকক যে আপোনালোকে নিখন্দেহে এইটো ইটা ইউজ কৰিব পাৰে কাৰণ অলৰেডি এইটো ইউজ কৰা হৈ আছে বহু ঠাইত আৰু এইটো ইটা বৰ্তমান ট্ৰেন্ডিঙত চলি আছে যেহেতু ৰঙা ইটাৰ খুবেই দাম বেছি গতিকে এইটো ইটা আপোনালোকে সহজতে ঘৰত ঘৰ বনাবলৈ ইউজ কৰিব পাৰে আৰু মই ইয়াতে আমাৰ মিস্ত্ৰী ভাই আছে তেখেতৰ পৰা মই জানিব বিচাৰিম যে এইটো ইটা কিমান বছৰ লাষ্টিং কৰিব এইটো ইটা সিমেন্টৰ যিমান গ্যাৰান্টি হ'ব সিমানে হ'ব তথাপি 100 বছৰ হ'ব লাষ্টিং আৰু এটা বস্তু আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনালোকে ইয়াত ৰঙা ইটা ইউজ কৰিছে আপোনালোকে এইফালে সিমেন্টৰ ইটা ইউজ কৰিছে ইয়াত কোনটো ভাল বেছি পালে ইটা গাঁথনিটো এইটোৱে ভাল লাগে কোনটো নতুনটো এই যেটো বনোৱা ইটাটো সিমেন্টে বনোৱা এইটো পাৰ ইটা কিমান মূল্য এইটো 12 টকা 13 টকা হ'ব আপোনালোকে শুনিলেই যে এইটো ইটা ঘৰ বনোৱাৰ ক্ষেত্ৰত আমাৰ যে ব্যৱহাৰ কৰিব পাৰি এইফালে কেনেকৈ বনোৱা হয় ইটা মই সম্পূৰ্ণ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম এতিয়া দেখুৱাম আপোনালোকক এই ইটাটো আচলতে মেচিনৰ জৰিয়তে কেনেকৈ বনোৱা হয় এইটো হ'ল মিক্সাৰ মেচিন আৰু ইয়াত কেনেকৈ মিক্সিং কৰা হয় চাওক ইয়াত কি কি মিক্স কৰা হয় কি তাৰপিছত সিমেন্ট বালি আৰু ডাষ্ট এই তিনিটা বস্তু ইয়াত মিক্স কৰা হয় চাওক কেনেদৰে মিক্স কৰা হৈ আছে ইয়াত এইটোৱে চিধা গৈ আহি চাওক কেনেকৈ চিধাই গৈ আছে একো মেচিনৰ ভিতৰত সোমাই আছে এয়া চাওক ওলাই আছে মিক্সাৰ মেচিনৰ পৰা ওলাই বালিসমূহ ডাইৰেক্ট গৈ মেচিনত সোমাইছে অপাৰেটিং মেনটো হৈছে এইজন আৰু এইজনে দেখুৱাব চাওক অপাৰেটিং কৰিলে আৰু এইটো ইটা কেনেকৈ নিৰ্মাণ হৈ আছে ইটা হৈ গ'ল আৰু বাহিৰত ওলাই আহি গ'ল এইয়া চাওক ASK ইটা একেবাৰতে 6টাকৈ ইটা ওলাই আছে চাওক ASK ইটা ডাইৰেক্ট 6টাকৈ ইটা ওলাই আছে 6টা ইটা ওলাবলৈ কিমান সময় লাগে 30 ছেকেণ্ড সময় লাগে মাত্ৰ আৰু ওলাই আহি আছে 6টাকৈ ইটা